Hello. Apa? Iya ini. Nona hai bari. Oh, ঠিক আছে। সোনকালে আহিব। অতি জোৰ আহিব নেকি? এই ভালে মানে পাৰ্টি খাব যাও। ব্ৰইলাৰ নাখাও দে, দুজনে খাম। ঠিক আছে দে। ঠিক আছে। ৰচনা বাবাই ফোন কৰিছে ৰ। কি? পাৰ্টি কৰি আছে পৰীক্ষা। আৰে পৰীক্ষা সেশনত হৈ নাই। কিয় ইমান টেনচন লৈ আছ? ৰিজাল্ট। আৰে ৰিজাল্ট ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিছ আৰু সেকেন্ড ইয়াৰ ৰিজাল্ট দিব ইমান টেনচন লৈ নাই। বাবাই ফোন কৰিছে ৰ। বাবা। এই কলৰ পৰা আহিলে আৰু বেয়ানে পঢ়ো। পৰীক্ষা পাইছে যে সেশন। পঢ়িব লাগিব বহুত। ঘৰ ভাল। ঠিক আছে। এই ৰিজাল্ট যে ফাৰ্ষ্ট ইয়াৰ ৰিজাল্ট মানে আজি দিন কালি দেই সেইটো কাৰণে অলপ ভয় লাগি আছে ৰচনা এই লগৰতে ফোন কৰিছে মই কৈ আছো কৈ ক কি ৰিজাল্ট দিলে তই কেলে তেনেকৈ ভক্তি কৰিছ জানো নে মোৰ ৰিজাল্ট বুলি কয় ভয় লাগে আৰে পেটটো গৰম কৰিছে জানো নাই আৰু ৰিজাল্ট ক তই ৰিজাল্ট চাবই পৰা নাই ইমান দেৰি কি কৰি আছ ৰে ৰ মই চাইছো তই কৈ হ'ব ৰাখ ৰিজাল্ট দিছে মানে yes pass মানে pass class মই pass class পালো মই ভালে লিখিছো চাগে মই pass class পালো খবৰটো কাক দিম ফাৰ্ষ্ট মাক দিম নে বাবাক দিম বাবাকে দিম বাবাক মাক বাবা ৰিজাল্ট দিলে নাই ইমান ভাল নহ'লে মই পাঁচ ক্লাছ পাইছো পাঁচ ক্লাছ ককাহঁতক কবি নাই লগৰকেইটা ক'ব পৰা নাই তই ককাহঁতক কবি মাকো মাক ক'বলৈ মাতো নাই নহয় মই পাহৰি গৈছিলো কথাটো বেয়া নাপাবি মা কথা ভাল লাগিলে জানো বাবা ৰিজাল্ট দিছে পাঁচ ক্লাছ পাইছো নাই মই ক'লে নাই তই চিন্তা নকৰিবি মই ভালে আছো মই এতিয়া যাব নোৱাৰিম পৰীক্ষা দি আছে নাই মালে মনত পৰা কৰিছিল মই লগৰটো খবৰ লৈ ল'ব second class পালি পাৰ্টি আজি ৰাতি পাৰ্টিটো কি হ'ব পাৰ্টি নহ'ব তই কি পাৰ্টি পাছত মাক কৈ ল আগতে খবৰটো দি ল ঠিকে আছে দে মাক খবৰটো দি ল পাৰ্টি পাছত আৰে সবে মাক খবৰ দিছে মা মই পাছ কৰিলো আৰু মই মাক ক'ব নোৱাৰো মা মই পাছ কৰিলো মই ফাৰ্ষ্ট ক্লাছ পালো কাৰণ মোৰ মা নাই কাৰণ মোৰ মা কেতিয়া পাই নাইকিয়া হৈ গৈছে ইয়াৰ পৰা মা তুমি আজি থকালে মই তোমাক ক'লোহেঁতেন মা মই ফাৰ্ষ্ট ক্লাছ পালো তুমি হাঁহিলাহেঁতেন বাবাই হাঁহিলেহেঁতেন আৰু ময়ো হাঁহিলোহেঁতেন মোৰ এক চকু পানী মোৰ মা নহ'লহেঁতেন কিন্তু তুমি নাই মা তুমি মোৰ খবৰ ল'বলৈ নাই তুমি জানেনে তেওঁ কেনেকৈ ঢুকালে মই মাৰিলো মোৰ মা যিদিনা মই জন্ম হৈছিলো প্ৰথমবাৰৰ বাবে উশাহ লৈছিলো সেইদিনা মোৰ মায়ে শেষ উশাহ লৈছিল মই মাৰিলো মোৰ মা শুনিছো ভগৱানে বোলে পাপীক শাস্তি দিয়ে মোৰ কি পাপ আছিলে মোৰ কাৰণে কিয় মা নাইকিয়া হৈ
এতিয়া নিজেই কৰোঁ আছিলোঁ মই বুজি নাপাওঁ সংসাৰৰ নাম কিয় তেন্তে নাম মোৰ কাৰণে নাইকিয়া হ'ল ভগৱান তুমি বৰ আচৰিত তুমি বৰ আচৰিত তুমি নিজে কিন্তু মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱা নাই ভগৱান দুগৰাকীকৈ মাতৃৰ মৰম পাইছা তুমি দুগৰাকীকৈ মাতৃ দৈৱকীৰ গৰ্ভত জন্ম হৈ যশোদাৰ হাতত লালিত পালিত হৈছে আৰু মই এগৰাকী মাতৃৰ মৰমো নাপালো কিয় ভগৱান কিয় মা ভগৱানে তোমাক লৈ গৈছে কাৰণ ভগৱানে আমাৰ কথা নাভাবে ভগৱানে আমাৰ কথা নাভাবে ভগৱানে পৃথিৱীৰ খবৰ নাৰাখে সেই খবৰ যিসকলে মাক নোহোৱাৰ বেদনাত শুব নোৱাৰে খাব নোৱাৰে তেওঁ খবৰ নাৰাখে কেনেকৈ মাক নোহোৱা সন্তানক কোনে ভাত গৰাত খুৱাই দিয়ে কোনে জোপোনা খেলায় ভগৱান হোৱাটো সহজ কথা ভগৱান বহুত সহজ কথা কিন্তু মোৰ দৰে হাজাৰজনক যি মাকৰ মৰম পোৱা নাই তেওঁলোকক মাকৰ মৰম দিয়াটো বহুত টান কাম বহুত টান কাম